আচলতে মানুহৰ জীৱনত সমস্যাৰ অন্ত নাই। ৰাতিপুৱাৰ পৰা তেওঁলোকৰ জীৱনত বিভিন্ন জটিলতাই থিতাপি লয় আৰু ৰাতিটো পাৰ হৈ যোৱাৰ লগে লগে আৰু কেইটামান সমস্যা তালিকাত যোগ হয়। এতিয়া এই পৰিস্থিতিত থিয় হৈ প্ৰতিজন ব্যক্তিয়ে সাৱধান হ'ব লাগিব, কাৰণ তাৰ পিছত তেওঁলোকে নিজৰ জীৱনত আৰু জটিলতা আহিবলৈ নিবিচাৰে। কিন্তু সমস্যাটোৰ পৰা যিমানেই আঁতৰি যাব বিচাৰিব, সিমানেই ই দ্ৰুতগতিত আহি আমাৰ মাজত লাগি থাকিব। এতিয়া এটা প্ৰেমৰ সম্পৰ্ক ধৰি লওক। মানুহে কয় যে ভাল সময় পাৰ হ'ব, জীৱনটো একেলগে হাঁহি পাৰ কৰিব বিচাৰে। কিন্তু এই পথত কাঁইটৰ অন্ত নাই। প্ৰতিজন ব্যক্তিয়ে বিভিন্ন সময়ত বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হয় আৰু সেই প্ৰতিকূলতাক অতিক্ৰম কৰি মানুহে সম্পৰ্কটো আগুৱাই লৈ যায়। কিন্তু আপুনি জানি আচৰিত হ'ব যে বহুতে প্ৰেমক প্ৰতাৰণা কৰে। তেওঁলোকে নিজৰ সংগীৰ বিশ্বাসক সন্মান নকৰে। এইসকল লোকৰ লগত সম্পৰ্ক স্থাপন কৰি লাভ নাই। বৰঞ্চ বুজিব লাগিব যে তেওঁ গোপনে কোনো ভুল কৰা নাই। জেমছ বণ্ডৰ দৰে সকলোৱে সত্য উন্মোচন কৰিব পৰাৰ দৰে নহয়। গতিকে তেওঁলোকৰ বাবে প্ৰতাৰণা কৰাটো স্বাভাৱিক। কিন্তু সম্পৰ্ক বিশেষজ্ঞ থকাৰ বাবে সংগীৰে বেয়া কামটো বুজিবলৈ কোনো সমস্যা নহ'ব। এতিয়া জানো আহক কেনেকৈ বুজিব পাৰিব সংগীয়ে প্ৰতাৰণা কৰিলে। সময় নিদিয়া। আগতে নিয়মীয়াকৈ সময় দিয়া মানুহজন এতিয়া সময় নাই। যথেষ্ট দিনৰ পৰা এনেকুৱা হৈ আছে। সি তোমাক সময় দিব নিবিচাৰে একেবাৰেই। কিন্তু এতিয়া বুজিব লাগিব যে এটা সমস্যা আছে, কাৰণ এই সময় নিদিয়াৰ আঁৰত কিছু গুৰুতৰ খেল থাকিব পাৰে। গতিকে সাৱধান হোৱাটো ভাল। তেতিয়াহে আপুনি সুস্থ হৈ থাকিব পাৰিব, অন্যথা সমস্যাটো বাঢ়িব। মিছা মতা। মিছা কোৱা এটা বেয়া অভ্যাস। এতিয়া মাজে মাজে মিছা কথা কোৱাৰ কোনো বিপদ নাই। কিন্তু নিয়মিতভাৱে মিছা কথা ক'বলৈ আৰম্ভ কৰিলে সাৱধান হ'ব লাগিব, কাৰণ ই ভাল লক্ষণ নহয়। আনকি সমস্যাটো আৰু বেছি ভয়াৱহ কৰি তুলিব পাৰে। ব্যৱহাৰ সলনি হৈছে। মানৱ ভোগৰ এটা দিশ আছে। সেই ব্যৱহাৰ ইচ্ছামতে সলনি কৰিব নোৱাৰি। কিন্তু আন মানুহক ভাল নাপালেহে মানুহৰ আচৰণ সলনি হয়। এইটোৱেই আচল কথা। এতিয়া যদি যোৱা কেইদিনমানৰ পৰা আপোনাৰ সংগীৰ আচৰণ সলনি হৈছে, তেন্তে প্ৰতিজন পুৰুষেই সজাগ হ'ব লাগিব। এনেদৰেই ভিতৰৰ কথা জানিব পাৰি। তোমাক অকলশৰীয়া এৰি মানুহে ইজনে সিজনৰ লগত কিছু মানসম্পন্ন সময় কটাব বিচৰাৰ বাবে সম্পৰ্কত থাকে। নিসংগতাৰ পৰা হাতত সাৰিবলৈ মানুহে প্ৰেমত পৰে। কিন্তু এই সম্পৰ্কত থকাৰ পিছত যদি আপোনাৰ মনটো ভাল নহয়, তেন্তে সাৱধান হওক। সেইটোৱেই কথা। সাৱধান হওক। এতিয়া এই সকলোবোৰ লক্ষণে আপোনাৰ সমস্যাৰ দিশটোলৈ আঙুলিয়াই দিয়ে। গতিকে প্ৰতিজন ব্যক্তিয়েই এই ক্ষেত্ৰত সাৱধান হ'ব লাগিব। কিন্তু ইয়াত এটা কথা কওঁ, এই সমস্যাৰ অৰ্থ এইটো নহয় যে সংগীয়ে প্ৰতাৰণা কৰিছে। এনে ক্ষেত্ৰত আন কাৰণতো হ'ব পাৰে। গতিকে প্ৰথমে বিষয়টোৰ বিষয়ে 100% জানি লওক, তাৰ পিছত ব্যৱস্থা লওক।